নমস্কাৰ বন্ধুসকল, মোৰ নাম সুবল বিশ্বাস। আপোনালোকে দেখা পাইছে ইউটিউব চেনেল বেংক ছাতি। আজি আমি কথা পাতিম মাছৰুমৰ ঘৰ। মাছৰুমৰ ঘৰটো সাধাৰণতে আমি প্লাষ্টিকেৰে সাজি লওঁ বা কিছুমানে খেৰৰ ঘৰো সাজি লয়, কিছুমানে RCC বিল্ডিঙতো খেতি কৰে আৰু কিছুমানে টিঙৰ ঘৰতো খেতি কৰে। বায়ুমণ্ডল যিটো চেঞ্জ হৈ আছে এতিয়া, গতিকে আমি এতিয়া এনেকুৱা বাতাবৰণত আমি গ্ৰীণ হাউচত বেছি ভালকৈ আমি খেতি কৰিব পাৰিম। গ্ৰীণ হাউচ যদি আপুনি বনাই লয়, খুব সস্তাতে আপোনালোকে 50 মিটাৰ যিটো প্লাষ্টিক, যিটো গ্ৰীণ হাউচৰ যিটো প্লাষ্টিক, সেইটো আপোনালোকে মাত্ৰ 4000 মান টকাতে আপোনালোকে পাই যাব। গতিকে সেই 50 মিটাৰ যদি আপোনালোকে ৰাউণ্ড দি দিয়ে আৰু তিৰপাল যদি এক্সট্ৰাকৈ লগাই ফল্ডিং ছিষ্টেম কৰি দিয়ে, তেতিয়াহ'লে ঘৰটোত বতাহো সোমাব আৰু প্ৰচুৰ পৰিমাণে বতাহ সোমালে ঘৰৰ মাছৰুমৰ ফলনটো ভাল হ'ব। আৰু ওপৰত তিৰপাল দি দিব লাগে, গ্ৰীণ হাউচত ওপৰত তিৰপাল দি দিব লাগে আৰু চাৰিওফালে বেৰটো গ্ৰীণ হাউচ যিটো তিৰপাল সেইটো দিব লাগে, কাৰণ কি এইটো দি এয়াৰ পাছিং হয়। 75% যিটো আছে সেইটো আপুনি যদি ইউজ কৰে, তেতিয়াহ'লে 25% আপোনাৰ এয়াৰ পাছিং থাকিব। এয়াৰ পাছিং যদি হয় তেতিয়াহ'লে খুব ধুনীয়া ফলনটো বাঢ়ে। ৰাতিপুৱা আপুনি আৰু আবেলি যদি আপুনি প্লাষ্টিক দি পেলাই ৰাউণ্ডটো দি দিয়ে আৰু ফল্ডিং ছিষ্টেম কৰে, তেতিয়াহ'লে প্লাষ্টিক যেতিয়া দৰকাৰ হ'ব তেতিয়া প্লাষ্টিকটো আপোনালোকে খুলি দিলে আৰু যেতিয়া দৰকাৰ নহ'ব তেতিয়া প্লাষ্টিকটো ফল্ড কৰি উঠাই দিলে। কমচে কম ৰাতিপুৱা 2-3 ঘণ্টা আৰু আবেলি 2-3 ঘণ্টা যদি আপোনালোকে এনেকুৱা কৰে, মাছৰুমৰ ফলনটো খুব ধুনীয়া ফলন আহিব। আৰু এটা কথা, মাছৰুমত কেতিয়া পানী দিব। মাছৰুমত পানী দিয়াৰ কিছুমান নিয়ম আছে। হিউমিডিটি আৰু টেম্পাৰেচাৰৰ ওপৰত মাছৰুমৰ পানী দিয়াটো নিৰ্ভৰ কৰে। আচলতে যেতিয়া হিউমিডিটিটো বেছি থাকে তেতিয়া পানী দিবই নালাগে। সেইকাৰণে হিউমিডিটি মেচিনটো আপোনালোকে লগাই ল'ব পাৰে। মাছৰুমে নিজে নিজে বতাহৰ পৰা পানী টানি ল'ব পাৰে। গতিকে আপোনালোকে যদি ভাবে যে পানী নিদিলে মাছৰুমে ক'ৰ পৰা পানী পাব, সেইটো আপোনালোকে পিছতহে গম পাব। কাৰণ কি ডাৱৰীয়া বতৰত পানী দিব নালাগে। মাছৰুমে প্ৰচুৰ পৰিমাণে পানী মাছৰুমে বতাহৰ পৰাই পাই যায় আৰু নিজেও টানি ল'ব পাৰে। গতিকে পানী নিদিব, কাৰণ কি পানী দিয়াৰ পিছত মাছৰুমত পানী বহুত বেছি হৈ যাব আৰু চেপিলে যাতে পানী পৰে, তেনেকুৱা মাছৰুম বজাৰত যদি একবাৰ বিক্ৰী কৰে, নেক্সট টাইমত কাষ্টমাৰ নষ্ট হ'ব। আৰু যিবিলাকে মাছৰুম খাই থাকে সদায়, তেওঁলোকে গম পাই যায় যে এইটো মাছৰুমত পানী দিয়া আছে আৰু পানী দিয়া মাছৰুমটো টেষ্ট নোহোৱা হৈ যায়। গতিকে আপোনালোকে এইটো কথা ধ্যান দিব যে মাছৰুমে যাতে পানী নিদিয়ে। আৰু যেতিয়া খুব ৰ'দ থাকে তেতিয়াহে পানী দিব লাগে। আচলতে দুপৰীয়া যদি 12টা বজাত পানী দিয়ে তেতিয়াহ'লে বহুত ভাল, কাৰণ কি সন্ধিয়া ৰাতিটো বতৰ খুব ঠাণ্ডা থাকে আৰু ৰাতিপুৱাও বহুত ঠাণ্ডা থাকে। গতিকে দুপৰীয়াহে অলপ গৰম পৰে, তেতিয়াহে পানী দিব লাগে আচলতে। আৰু যদিও ঠাণ্ডা বতৰ কুঁৱলী পৰি থাকে তেতিয়াহ'লে পানী নিদিয়াটোৱেই বেষ্ট। আৰু পানী দিওঁতে পানী পাইপেৰে দিব নালাগে। পাইপেৰে পানী দিলে বহুত পানী টানি লয়। গতিকে আপোনালোকে স্প্ৰেয়াৰ মেচিন, আজিকালি কাৰেণ্টৰ স্প্ৰেয়াৰ মেচিন ওলাইছে, চাৰ্জ দিব আৰু অট'মেটিক ছুইচ আছে। বজাৰত চাব, বজাৰত আজিকালি এই স্প্ৰেয়াৰ মেচিন বিক্ৰী হয়। গতিকে আমিও সেইটো স্প্ৰেয়াৰ মেচিনেৰে ইউজ কৰোঁ পানী স্প্ৰে কৰিবৰ কাৰণে। গতিকে বন্ধুসকল, এইটো কথা ধ্যান দিব। 2 নম্বৰ কথা, মাছৰুম ছিঙা। মাছৰুম কেতিয়া ছিঙিব লাগে, এইটো বহুত নতুন খেতিয়কবিলাকে এতিয়াও নাজানে যে মাছৰুম কেতিয়া ছিঙিব লাগে। আচলতে মাছৰুম ছিঙাৰ যিটো পাৰফেক্ট টাইম সেইটো হ'ল মিডিয়াম চাইজত। বেছি ডাঙৰো নহয়, বেছি সৰুও নহয়। মাছৰুম যদি মিডিয়াম চাইজৰ আপুনি উঠায়, তেতিয়াহ'লে তাত কেতিয়াও পানী আপোনাৰ ধৰা নপৰে। তাত যদিও পানী থাকে, মাছৰুমত চেপিলে পানী নিয়ে আৰু ৱেটটোও মেইনটেইন হয়। আৰু যদি আপোনাৰ মাছৰুমটো ডাঙৰ হৈ যায়, তেতিয়াহ'লে ই পানী দিলে পানীটো ওলাই দিয়ে, তাৰ কালাৰটো ডিছকালাৰ হয়, অলপ ৰঙচুৱা কালাৰ হৈ যায়। আৰু মাছৰুম বুঢ়া হ'লেও তেনেকুৱা লেৰেলি যায়, অলপ কালাৰ ডিছকালাৰ হয়। গতিকে মাছৰুম বেছিকৈ পোৱাৰ আশাত আপোনালোকে মাছৰুমটো বৰ ডাঙৰ কৰিম তেনেকুৱা নাভাবিব। অলপ সোনকালে মানে মিডিয়াম চাইজৰ মাছৰুম উঠাব, ৱেটটো ঠিক থাকিব, কাষ্টমাৰো ছেটিছফাইড হ'ব আৰু তাৰ যিটো টেষ্ট, সেই টেষ্টটো খুব ধুনীয়া হৈ থাকিব। গতিকে বন্ধুসকল, আপোনালোকে এইবিলাক সৰু সৰু কথা যদি আপোনালোকে মেইনটেইন কৰিব পাৰে, তেতিয়াহ'লে এজন পাৰফেক্ট খেতিয়ক আপুনি হ'ব পাৰিব। আৰু মাছৰুমৰ বিভিন্ন ট্ৰেইনিঙৰ বিষয়ে আপোনালোকৰ ভিডিঅ' আমাৰ ইয়াত দিয়া আছে। কমেও আমাৰ ইয়াত 28-29টা ভিডিঅ' আছে। গতিকে এই সকলোবোৰ ভিডিঅ' চালে আপুনি আইডিয়া কৰিব পাৰিব যে আপুনি মাছৰুমৰ কেনেকৈ যত্ন ল'ব আৰু মাছৰুমটো কেনেকৈ পাৰফেক্ট যত্ন ল'ব লাগে, মেইনটেইন কেনেকৈ কৰিব লাগে, ঘৰৰ হিউমিডিটি, তাৰপিছত চাফ চিকুণতা কেনেকৈ মেইনটেইন কৰিব লাগে, মাছৰুমৰ কি কি গুণাগুণ আছে, ঔষধি গুণ কি আছে, বিষাক্ত মাছৰুম কেনেকুৱা, তাৰ চিম্বল কি, এই গোটেইখিনি
ভিডিঅ' আমাৰ দিয়া আছে। গতিকে বন্ধুসকল আপোনালোকে আমাৰ প্ৰত্যেকটো ভিডিঅ' আপোনালোকে চাব, আপোনালোকৰে কামত আহিব। মই ফ্ৰীতে গোটেইখিনি ভিডিঅ' আপোনালোকক দিছোঁ, এতিয়া আপোনালোকে সময় উলিয়াই ভিডিঅ'খিনি চাব। ধন্যবাদ, আজিলৈ ইমানতে সামৰিছোঁ।